ছবিত অসমীয়া দৰ্শকে ভাল পাবই পাব 15 তাৰিখে আমাৰ ছবি অভিমন্যু আহি আছে নন্দীপ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ অনুৰাধা চিনেমা হললৈ আজি আছে নতুনকৈ আহিবলগীয়া অসমীয়া ছবি অভিমন্যুৰ স্পেচিয়েল স্ক্ৰিনিং অৰ্থাৎ প্ৰিমিয়াৰ এণ্ড আই গট দ্য স্পেচিয়েল ইনভিটেশ্যন ফ্ৰম দীপলিনাডেকা আৰু ৰাতিপুৱা ইউনিভাৰ্চিটিত কাম এটা আছিলে সেইটো কাম কমপ্লিট কৰি জল্দি অনুৰাধা আহি গ'লোঁ আৰু চিনেমাখনৰ লগত শ্বুটিঙৰ সময়ৰ পৰাই জড়িত আছিলোঁ আৰু আজি চিনেমাখন একেলগে চাবলৈ পাম খুব বেছি ভাল লাগিল ভাল হ'ব নে ভিডিঅ'টো আৰু অৱশেষত গোটেই টিম মেম্বাৰখিনি আহি পালে আৰু যিটো সকলৰ অকণমান লেট হ'ল সেইকাৰণে অকণমান শ্ব'টো দেৰিকৈ ষ্টাৰ্ট হ'ল আৰু যেতিয়া গোটেইখিনি আহি পালে আমি ভিতৰলৈ গুচি গ'লোঁ শ্ব' চাবৰ কাৰণে আৰু এয়া ভিতৰত সোমালোঁ চিনেমা হল একেবাৰে ফুল আৰু শ্ব' ষ্টাৰ্ট হোৱাৰ আগে গোটেই টিম মেম্বাৰখিনি এবাৰ চিনাকি কৰাই দি আছিলে এয়া সন্মুখত দীপলিনাডেকা কাষত বহি আছে আমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা কমল দা অমৃতা বা আৰু মোৰ কাষত বহি আছে দীপলিনাডেকাৰ ফেমিলি আমি একেলগে বহি শ্ব' চালোঁ আচলতে খুব বেছি ভাল লাগিল আৰু মানুহ দেখিছেনে কমপ্লিট ফুল আৰু শ্ব' ষ্টাৰ্ট হোৱাৰ পিছত কেমেৰা এলাউ কৰা নাছিলে সেইকাৰণে মই ক্লিপ ল'ব নোৱাৰিলোঁ যিয়ে দুই এটা লৈছোঁ সেইখিনি চাব বুলি আশা ৰাখিলোঁ দিনটো কাম কাজ কৰি আহি আজৰি শান্তি তোমাকো যেন লগতে নিছো ফাগুন ৰুণু জনুকৈ তোমাৰ বুকুত ভাল পোৱা হৈ বাজিছো সোনকালে চাবলৈ পাব কিন্তু এতিয়া অভিমন্যুৰ সময় আৰু এতিয়া আপোনালোকে অনুৰোধ জনাব বিচাৰিম পৰহিলৈ পৰা চিনেমাখন তাতকৈ মানে মানুহ নাপাহৰি লগ পালে মোৰ মনত থাকে ডাঙৰ থিয়েটাৰত 2016ত লগ পাইছিলোঁ 16ৰ লাষ্টত লগ পাইছিলোঁ তো পটককৈ পাহৰা নাযায় মনত আছে সৰু আছিলে ডাঙৰ হৈ গ'ল বহুত মৰম থাকিল আৰু তাৰিখে আমাৰ ছবি অভিমন্যু আহি আছে ইমান দিনে চোৱা নাছিলোঁ তথাপিও কৈ আছিলোঁ যে চাবলৈ আহক আজি চালোঁ নিজে খুব সুখী হ'লোঁ এতিয়া খুব কনফিডেণ্টলি আচলতে মই দৰ্শকক ক'ব পাৰোঁ যে আপোনালোকে চাবলৈ আহক নিৰাশ নহয় 15 তাৰিখে ৰিলিজ হৈ আছে ওচৰৰ ছবিগৃহলৈ গৈ আমাৰ চিনেমাখন চাব দেই আহক আৰু অভিমন্যুক মৰম দিয়ক জ্যোৎস্নাক মৰম দিয়ক আৰু চাই কিনে ময়ো বহুত ভাল পাব আপোনালোকে আৰু এই ফিল্মখন শেষ হোৱাৰ পিছত ফিল্মখনৰ লগত জড়িত থকা প্ৰতিজন মেম্বাৰ খুব বেছি আৱেগিক হৈ পৰিলে নিশ্চয় হ'ব কাৰণ এটা ফিল্মখনৰ লগত এটা দীঘলীয়া পৰ্যায় জড়িত হৈ থাকে প্ৰি প্ৰডাকশ্যনৰ পৰা পষ্ট প্ৰডাকশ্যনলৈকে আৰু যেতিয়া ফিল্মখন ভাল হোৱা বুলি গম পায় নিজে চাই কিনে তেতিয়া সঁচাকৈ এটা প্ৰাপ্তিৰ চকু পানী সকলোৰে চকুত মই দেখিছিলোঁ আৰু ভাল লাগিলে সেই মুমেণ্টখিনি মই কেপচাৰ কৰিব পাৰিলোঁ আৰু আপোনালোকেও আহক অহা 15 নৱেম্বৰত অসমৰ প্ৰতিটো ছবিগৃহতে মুক্তি পাবলৈ গৈ আছে অভিমন্যু মহাভাৰতৰ অভিমন্যুই চক্ৰবেহু ফালি ওলাই আহিব পৰা নাছিলে কিন্তু এয়া 2024 চনৰ অভিমন্যু এওঁলোকে চক্ৰবেহু সাজিবও জানে আৰু চক্ৰবেহু ফালি ওলাই আহিবও জানে চিনেমাখন চাই সঁচাকৈ বহুত বেছি ভাল লাগিলে চকু পানীও ওলালে খুব ধুনীয়া এটা ষ্টৰী ইউনিক ষ্টৰী আৰু প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ অভিনয় সঁচাকৈ শলাগ ল'বলগীয়া লগতে গানকেইটা আবহ সংগীতখিনি স্ক্ৰীন প্লে আৰু ষ্টৰীটো ইমান ধুনীয়া যে প্ৰতিটো মমেণ্ট আপোনাক এংগেজ কৰি ৰাখিব এক ছেকেণ্ডো আপুনি ইফাল সিফাল হ'ব নোৱাৰিব তো আপোনালোকে চাব বুলি আশাবাদী যে এখন ছবিত অসমীয়া দৰ্শকে ভাল পাবই পাব ৰেডি হৈ থকা কথা হ'ল আমাৰ স্ক্ৰীন প্লে কথা সকলোৱে কয় আমাৰ অসমীয়া ছবিসমূহত স্ক্ৰীন প্লে কেতিয়াবা অকণমান শ্ল' হৈ যায় কেতিয়াবা এংগেজিং নাথাকে এইখন ছবিত তাৰমানে আপোনাক এক ছেকেণ্ডৰ কাৰণেও জিৰাবলৈ সময় নিদিয়ে ইমান বেছি এংগেজিং কৰিছে স্ক্ৰীন প্লেটো মই বহুত বেছি সুখী চিনেমাখন চাই আৰু এইখন ছবিত তাৰমানে আটাইতকৈ ভাল লগা কথা এইটো যে স্ক্ৰীন প্লে অফক'ৰ্ছ বেকগ্ৰাউণ্ড মিউজিক পলাশদাই ফালি দিছে পলাশ সূৰ্য গগৈ তেখেতে যথেষ্ট ভাল কৰিছে ছবিখনৰ আবহ সংগীতে এটা বেলেগ পৰ্যায়লৈ লৈ গৈছে ছবিখনক লগতে সংগীত দিগন্ত ভাৰতী ছাৰৰ সংগীত অৰূপ দা ৰাজদীপ দা ৰূপম ভূঞা মোৰো এটি গীত আছে সেই গীতটি অকণ ছাৰপ্ৰাইজ ধৰণে ছবিখনত আহিছে আৰু ইমান সুন্দৰকৈ আহিছে যে মই ভাবোঁ যে সেই গীতটি চাগে এতিয়ালৈকে মই যিমান গীত গাইছোঁ আটাইতকৈ শ্ৰেষ্ঠ গীত হ'ব আৰু
এয়া মোৰ মনোৰঞ্জন অভিমন্যু চালোঁ, মইতো ভাল পালোঁ। এতিয়া আপুনি কিবা এটা কৈ দিয়ক এক্সপিৰিয়েঞ্চৰ ভাল মই বহুতেই বেছি ভাল পালোঁ আচলতে ছবিখন আজিহে চালোঁ কৰি উঠি দেখা নাছিলোঁ কেনেকুৱানো কৰিলোঁ আজি চাই উঠি কনফিডেঞ্চ আহি গৈছে তাৰমানে যে দৰ্শকে যদি চায় ছবিগৃহলৈ যায় তেতিয়াহ'লে তেওঁলোকে নিৰাশ হৈ নাহে তাৰমানে গতিকে এখন খুব চাৰিওফালৰ পৰা সুন্দৰ এখন ছবি এক্টিং হওক একশ্যন হওক ৰোমেন্স হওক থ্ৰিল হওক চিনেমাটোগ্ৰাফী মিউজিক বেকগ্ৰাউণ্ড মিউজিক প্ৰতিটো দিশ খুব সুন্দৰ হৈছে মই খুব সুখী চিনেমাখন চাই আৰু এয়া চিনেমাখন খতম হোৱাৰ পিছত বাহিৰত ওলাই আহিলোঁ আজি দীপলিনাদেকাই পাৰ্টি দিব তো বলক নাই ফোন কৰি আছে প্ৰথমে হয় নেকি নাই দুখত ফোন কৰিছে কাটালি মনত পৰিছে মৰি গেলি কি হ'ব ডাইৰেক্ট মানে ডাইৰেক্ট অৰিজিনেল মানে মই প্ৰথমটোত কনা নাই প্ৰথমবাৰ যেতিয়া দেখুৱাই প্ৰথমবাৰ ইমান দেখুৱা নাইছো ন সেকেন্ড নাম্বাৰ ডাইৰেক্ট চাচা লাষ্টতটো খালি আপত্তি থাকিল মোৰ দেই ইমান ধুনীয়া চিনটো কি আছে নালাগে এইটো দিয়ক অলমষ্ট আৰু শ্ব' আছে ভেৰাইটিজ টাইপত শ্ব' আছে গতিকে আপোনালোকে যিটো সময়তে আপোনালোকৰ সুবিধা হয় সেই সময়তে আহিব আৰু খোৱা লোৱা হোৱাৰ পিছত যেতিয়া বাহিৰত ওলাই আহিলোঁ তাত কেইজনমান ছোৱালী লগ পালোঁ সিহঁতে বোলে মোৰ ভিডিঅ' চাই মোক ইনষ্টাগ্ৰামত দেখিছে তো আহি এবাৰ মোক মাত লগালে সঁচাকৈ মোৰ সেইখিনি মুমেণ্ট মোৰ কাৰণেও বহুত বেছি ভাল লাগিল তো আৰু তাৰপাছত আমি ওলাই আহিলোঁ আৰু মোক গণেশগুৰিত ড্ৰপ কৰি দিলে আৰু গণেশগুৰিত যিহেতু চলি আছিল থিয়েটাৰ সূৰ্য তো মই তাৰ ওচৰতে আছিলোঁ সেইকাৰণে এবাৰ তাত গৈ সকলোকে মাত লগাই আহিলোঁ আৰু দিনটোৰ পৰা একদম ভাগৰ লাগি আছে তাৰপিছত এতিয়া আহিছোঁ ঘূৰি আছোঁ মই আৰু তাৰপাছত আহি গ'লোঁ ৰুম দাদাই মোক নিবলৈ আহিলে আৰু এয়া আছিলে আজি ভ্লগটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ সকলোকে